নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মৰ্ণিং ৱাক কৰিবলৈ ওলাই গ'লোঁ দেই। মানে মন উঠাৰ পিছত মই গা চা ধুই আহিলোঁ। মন উঠাৰ পিছত আমি বোলো অকণ ফুৰি আহোঁগৈ। ফুৰি আহি তাৰপিছত এইফালে মোৰ দিনটো আৰম্ভণি কৰিছোঁ আৰু মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰপিছত ৰাতিপুৱাই মেকআপ কৰা আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ, কাৰণ ৰাতিপুৱা মনে আজিকালি অকণমান আমনি কৰে। সেইকাৰণে মোবাইলটো তাক দি দিব লগা হয় অকণমান সময়ৰ কাৰণে আৰু। তাৰপিছত গা চা ধুই আহি চাহ খাব ল'লোঁ। চাহ খাই মনে মোক দিছে আই লাভ ইউ বুলি, ফুল দিছে। মায়ে খুজিছে কৈ মুখে দিছেহি আহি। তাৰপিছতে মাক ঠিক কৈছে। তাৰপিছতে মানুহজন উঠাৰ পিছত বিচনা পাৰিবলৈ আহিলোঁ দেই। বিচনাখন বোলো পটাপট পাৰি লওঁ। আজি এফালে যাম বুলি ভাবিছোঁ। ক'লে যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব দেই। আমাৰ ভাইটি এটাৰ ছোৱালী আনিলে। তাৰপিছত সেই ছোৱালী চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম দেই। তাৰপিছতে পটাপট বিচনাখন পাৰি ল'লোঁ। এই কম্বলখন যে ইমান ভাৰী নহয়, তলৰ পৰা মই উঠাবই নোৱাৰোঁ। সেইকাৰণে সদায় বিচনাখনৰ ওপৰত উঠাই লওঁ। তাৰপিছত মানুহজন আহিছে। মানুহজনে কৈছে কি কৰিছা? মই কৈছোঁ ভিডিঅ' কৰি আছোঁ বোলো। তুমি আগত বোলো লিঙালিং কৰি নাথাকিবা দেই। তেওঁ অফিচলৈ ওলাবলৈ দেৰি হৈছে। তাৰপিছত আমাৰ মনে লাগিছেনে, মনেতো আৰু জানেই মোৰ বিচনাৰ পৰা সদায় লগত থাকেই আৰু বিচনাখন পাৰিবলৈ শান্তি নিদিয়ে। তাৰপিছত কেমেৰাটো চুবগৈ নহ'লে কিবা কৰিবগৈ। তাৰপিছত আজিও সেই ঠিক তেনেকৈ কেমেৰাটোৰ গাত আমনি কৰি থকা দেখি মই আকৌ বিচনাখনত পঠাই দিলোঁ। নাই সি নুশুনে, তললৈ নামি আহিছে। তাৰপিছত বিচনা পাৰি হৈ গ'ল। বিচনা কৰা তাৰপিছৰ ভিডিঅ'খিনি মই দেখাব নোৱাৰিম। কেমেৰাটোৰ আগত মন ওলাই দিলেহি। সেইকাৰণে বোলো কেমেৰাটোৱে বন্ধ কৰি দিলোঁ। তাৰপিছত তাক দেউতাকে বাহিৰত বহাই দিলে। তাৰপিছত বোলে তোমাৰ কামখিনি কৰি লোৱা। তাৰপিছত মানুহজন যাবলৈ ওলালে। মানুহজনকো বিদায় দি ল'লোঁ। মানুহজনে সদায় হেলমেটটো মই থ'বগৈ লাগিব তালৈ। দেখিছেনে? আপোনালোকে হয়তো আগতেও দেখিছে, প্ৰায় মই হেলমেটটো মানুহজনক দিব লাগে। তাৰপিছত আহি পিনে বোলো আগফালৰ ৰুমটো পাৰি লওঁ, কাৰণ আমি যিহেতু নাথাকোঁ। নথকা সময়ত কোনোবা আহিলে বেয়া লাগিব নহয়। সেইকাৰণে বোলো পাৰি থৈ যাওঁ ধুনীয়াকৈ। ভাইটি আহিব এতিয়া ভাত খাবলৈ অকণমান দেৰি পিছত। কইনাজনী চাবলৈ মন থাকিলে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব দেই। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। তাৰপিছত আমি ওলালোঁ নতুন কইনা চাবলৈ দেই। ভাইটিৰ লগৰজনে কইনা আনিলে বুলি কৈছিলোঁ যে, পলুৱা আনিলে বুলিও ক'ব নোৱাৰি, ঠিক বিয়া হৈ আনিছে বুলিও ক'ব নোৱাৰি। আচলতে ঘৰত জনাজনীকে অনা হৈছে। তাৰপিছত মায়ে তাইলৈ সৰুকৈ কিবা এটা উপহাৰ লৈ গৈছিলে। এইজনী আমাৰ কইনা দেই। আজিলৈ ভিডিঅ'টো ইমানেই সামৰণি মাৰিছোঁ। বাই। কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।